মনালিসা ক্ৰিয়েটিভিটি চেনেললৈ মই মনালিসাই আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া আজিৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি লৈছো তেতিয়া হলে মোৰ সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনে পালে তেতিয়া হলে আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো বলক এতিয়া ৰাতিপুৱা 8 বাজি গৈছে আৰু শুই উঠি ঘৰৰ কিছুমান কাম বন কৰি চাহ খাই উঠিলো আৰু আজি আপোনালোকক দেখুৱাম চুলিৰ যতন কেনেকৈ ল'ব লাগে তেতিয়া হলে চুলিৰ কাৰণে মই কি কৰো বলক চাই লওক এইখিনি মেথি দানা আৰু ইংলিছত ফেনুগ্ৰিক সিড বুলি কয় এইখিনি মই ৰাতি এটো বাটিত পানী দি পেলাই তিয়াই থৈ দিছিলো এতিয়া এইখিনি মই মিক্সিত পিছি লম মই মেথি দানাখিনি এটা পিছি ললো তাত আৰু কেইটামান বস্তু ইউজ কৰিব লাগিব তেতিয়া হলে চাই লওক আপোনালোকে মেথি দানা পেষ্টটোত কি বস্তু ইউজ কৰো এইখিনি পেষ্টখিনি আৰু ইয়াত এতিয়া মই মিক্স কৰিম এটো কোকোনাট অইল যিকোনো কোকোনাট অইল ইউজ কৰিব পাৰে আৰু এইখিনি ইয়াত এতিয়া কোকোনাট অইলখিনি দি দিছো তাৰ পিছত ইয়াত এতিয়া এটো এটা লোকেল মুৰ্গীৰ কণী লৈ লৈছো হেতু ইয়াত এতিয়া ভাঙি দিম আৰু এয়া কণীটো ইয়াত দি দিলো এতিয়া এইখিনি এটো কণী দি দিলো এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ ইয়াত দৈ থাকিলে আপোনালোকে দৈও মিক্স কৰিব পাৰিব মোৰ ওচৰত এতিয়া দৈ নাই সেয়ে মই এই দুটা বস্তু দিছো এতিয়া ভালদৰে এইখিনি মিক্স কৰি লওঁ যেটো কণীটো ভালে এনেও লগাব পাৰে আপোনালোকে এতিয়া এটো পেষ্টত দি পেলাই চুলিখিনি লগাই যাম এইখিনি পেষ্টখিনি ৰেডি হৈ গ'ল এইখিনি পুৰা মিক্স আপ হৈ গ'ল এতিয়া এইখিনি মই ভালদৰে চুলিখিনি মেলি লওঁ মেলি পেলাই এইখিনি লগাবলৈ লাগি যাওঁ ৰব মই এইটো কিবা এটা কৰি লওঁ কোনটো লাগে এইটো তেলটো এতিয়া মই অকমান তেল দি দিছো তুমি কি কৰিবা চুলি লগাবা হলনে হৈ গ'ল চুলি লগাই দিয়াচোন লগাই দিয়া চুলি লগোৱা বা চুলি লগাইছা হাফ ইঞ্চ কৰি দিয়া আৰু কি কৰিলা আজি কৈ দিয়া আজি কি কৰিলা কৈ দিয়া কোনটো এটো আন্দাটো দিয়া হাতত দিয়া চুলি লগাই দিয়া এইফালে চাইডে দিও লগোৱা এতিয়া কি লগাইছা কৈ দিয়া হৈ গ'ল এতিয়া আপোনালোকে কেনে পালে কৈ দিয়া এতিয়া এই চুলিখিনি খুলি লওঁ খুলি পেলাই ইয়াত পেষ্টখিনি লগাবলৈ আৰম্ভ কৰোঁ এইখিনি এনেকে কৰি ইয়াত বান্ধি দিলো এতিয়া আধা ঘন্টা 1 ঘন্টামান থৈ দিম তাৰ পিছত ভালদৰে শ্যাম্পু কৰি দিম আৰু তাৰ পিছত দেখাম আপোনালোকক এতিয়া মোৰ এইখিনি হৈ গ'ল 1 ঘন্টা ওপৰত হৈ গ'ল তাকে মই এইখিনিও ধুম আৰু গাও ধুই লওঁগে আৰু আজি ব্ৰেকফাষ্টত মই বনাইছিলো পুৰি আৰু মটৰ ঘুগুনিটো বিভিন্ন ডিজাইনত বনোৱা যায় মই কেনেকৈ বনাইছো তেতিয়া হলে মোৰ ব্ৰেকফাষ্টটো আপোনালোকে চাই লওকচোন এইখিনি মটৰ লৈ লৈছো তিয়াই থৈছিলো আৰু এতিয়া ভালদৰে ধুই পেলাই বাকলিবিলাক গুচাই পেলাই লৈ আহিছো এই মটৰখিনি পানী দি পেলাই কুকাৰত উঠাই ইয়াত এতিয়া এটো এটা ষ্টাৰ ফুল আৰু এয়া লং আৰু এটো ডালচেনি
আৰু এইটো ইলাচি ইয়াত দি দিছোঁ। সিজোতে এইখিনি দিব লাগে। হালধি দি দিছোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। এতিয়া এইটো 6-7টামান চিটি মাৰি পেলাই থৈ দিম। এয়া পুৰিৰ কাৰণে আটা মাৰি থৈছিলোঁ। এতিয়া এইখিনি ৰেডি কৰি ল'ম। এয়া কুকাৰে চিটি মাৰিবলৈ লাগি গ'ল আৰু এতিয়া নমাই থওঁ। পুৰিখিনি এতিয়া ফ্ৰাই কৰি লৈছোঁ এখন এখন কৰি। আপোনালোকে এখন কেৰাহীৰ কালাৰটো নাচাব, কাৰণ এইখনত ভাজিবলৈ ভাল, সেইটো কাৰণে এইখন দিছোঁ। চাফা কৰিব পৰা নাই আৰু ভাজিবলৈ এইখনত খুব ভাল হয়। এতিয়া এখন পেন উঠাই দিছোঁ আৰু মিঠাতেল দি দিছোঁ। ইয়াত এতিয়া এইকেইটা শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ। ইয়াত এতিয়া এইখিনি পিচি থৈছিলোঁ পিঁয়াজখিনি দি দিছোঁ। অকণমান এনেকৈ ভাজি লওঁ পিঁয়াজখিনি। ইয়াত এতিয়া এইখিনি নহৰু আদা পিচি থৈছিলোঁ সেইখিনিও ইয়াত দি দিছোঁ। এতিয়া মছলাখিনি দিবলৈ লাগি যাম। ইয়াত দিলোঁ ধনিয়া গুড়ি আৰু এয়া জিৰা গুড়ি আৰু এয়া গৰম মছলা গুড়ি আৰু অকণমান দিছোঁ ৰেড চিলি। এইখিনি এতিয়া মছলাখিনি ভালদৰে ভাজি হৈ গৈছে, কাৰণ ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হৈছে। এতিয়া ইয়াত টমাটৰ পিউৰিখিনি দি দিম। এইখিনি পিচি লৈছিলোঁ আৰু এইখিনিও ভালদৰে অকণমান ভাজি ল'ম। ডালচেনি, ষ্টাৰফুল এইবিলাক উঠাই ল'ম, নহ'লে এইবিলাক মুখত আহে। মছলাখিনি ভালদৰে হৈ গ'ল আৰু ইয়াৰ পৰা অকণমান তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মটৰখিনি ইয়াত দি দিম। এয়া মটৰখিনি দি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে সিজিবলৈ দিম। সিজিলে তথাপিও এতিয়া উতল আহিব লাগিব আৰু অকণমান ঢাকি দিছিলোঁ। এতিয়া চাইছোঁ ভালদৰে উতলি গৈছে এইখিনি। এতিয়া লাষ্টত মেথি অকণমান ভাঙি পেলাই এনেকৈ দি দিছোঁ। ইয়াত ধনিয়া পাতো দিব পাৰে আৰু এইখিনি খাব পৰা হৈ গ'ল। এতিয়া এইখিনি নমাই থ'ম। ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে যিখিনি পুৰি মটৰ ঘুগুনি বনাইছিলোঁ এইখিনি ৰেডি হৈ গ'ল আৰু এনেকৈ ৰাতিপুৱা খাবলৈ খুব ভাল হয় আৰু আপোনালোকেও ট্ৰাই কৰিবচোন। এইবিলাক চুলিবিলাক ভালদৰে চেম্পু কৰি পেলাই এইখিনি ধুই পেলাই আহিলোঁ। তাকে এইখিনি এতিয়া শুকুৱাই ল'ম। শুকুৱাই লৈ পেলাই ফণিয়াই লওঁ আৰু খুব ভাল হয়। আৰু যিহেতু ইয়াত কণী দিয়া আছে, কণীটো চুলিৰ কাৰণে এনেও ভাল আৰু দুইটা একেলগে লগাই দিলোঁ। এতিয়া মোৰ ভাত বনাবলৈ আছে, যিহেতু ভাত বনোৱা নাই, তাকে এতিয়া ভাত পানী বনাই লওঁ, খাই বৈ লওঁ আৰু তাৰপিছত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু আপোনালোকক আজি এটা নতুন DIY দেখুৱাম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আৰু আহি আছোঁ অলপ সময়ৰ পিছত। এতিয়া এটা আপোনালোকক DIY দেখুৱাম আৰু সেইটো হৈছে ৱাল ডেকৰ। তেতিয়াহ'লে চাই থাকিব পেপাৰেদি মই ৱাল ডেকৰটো কেনেকৈ বনাওঁ। তেতিয়াহ'লে এতিয়া ষ্টাৰ্ট কৰোঁ বনাবলৈ আৰু আপোনালোকে চাই যাব। মিঠু হাই কৰাচোন। কিটো আৰু কিবা কোৱা। DIYটো বনাবৰ কাৰণে লাগতিয়াল বস্তুখিনি হ'ল এনেকুৱা এখন বগা আৰ্ট পেপাৰ আৰু এনেকুৱা এখন ক'লা আৰ্ট পেপাৰ, এইটো এটা গ্লু আৰু এখন কেঁচি। হোৱাইট পেপাৰখন মই এনেকৈ কাটি লৈছোঁ ইমানটো জোখত আৰু এতিয়া এডাল মাৰি লৈ লৈছোঁ। এই মাৰিডালত এতিয়া দুখন কভাৰ কৰি পেলাই ফল্ড কৰি যাম। এইখন ফল্ড হৈ গৈছে আৰু এতিয়া লাষ্টত ইয়াত অকণমান ফেভিকল দি পেলাই বন্ধ কৰি দিম। এতিয়া ইয়াৰ পৰা মাৰিডাল এনেকৈ উলিয়াই দিছোঁ। বাকী এইখিনি কাগজেদিও এনেকুৱা বনাই লৈ ল'ম। চেম 12ডাল ষ্টিক বনাই ল'লোঁ। ইমানটো জোখত এখন ডাঠ কাগজ কাটি লৈছোঁ। ইয়াত এটা চাইডেদি এনেকৈ ফেভিকল লগাই লৈছোঁ। এডাল ষ্টিক লৈ পেলাই ইয়াত এতিয়া লগাই দিম। নেক্সট চাইডেও ফেভিকল লগাই এডাল ষ্টিক এইফালে লগাই দিছোঁ। এতিয়া এখন উল্টা কৰি লৈছোঁ আৰু এইফালে
ইয়াত ফেভিকল দি দিছোঁ আৰু ইয়াত ষ্টিকডাল দি দিছোঁ। এনেকৈ 3ডাল ষ্টিক এফালে লগাই ল'লোঁ। সেম প্ৰচেছ কৰি সিটো চাইডে দিও এনেকৈ 3ডাল ষ্টিক লগাই লৈছোঁ। এতিয়া এখন উল্টা কৰি ইটো চাইডেও তেনেকৈ সেম প্ৰচেছত 3ডাল ষ্টিক লগাই লৈছোঁ দুইটা চাইডে। 8 সেন্টিমিটাৰৰ দুইটা চাইডে দি এনেকুৱা 4খন কাগজ কাটি লৈছোঁ। এতিয়া এখন এখনকৈ ষ্টেপ কৰি গৈছোঁ। মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব লাগিব। এখন এটা শেপ দি কাটি ললোঁ আৰু এখন এটা মেলি দিছোঁ। এয়া চাওক ফুল বনি গ'ল। সেম প্ৰচেছ কৰি গোটেইকেইখন এনেকৈ ফুল বনাই ল'লোঁ। এতিয়া এখন এখন কৰি কেঁচিয়ে এনেকৈ কাটি যাব লাগিব। এতিয়া এখন লৈ পেলাই কোণাৰ চুকটো অকণমান কাটি ইয়াত আঠা লগাই দুইটা ফুল একেলগ কৰি জইন কৰি দিম আৰু এইটো ফুলৰ শেপ আহি গৈছে। গোটেইখিনি তেনেকৈ কৰি ল'লোঁ আৰু এতিয়া এখন লৈ পেলাই তাত এনেকৈ আঠা দি লৈছোঁ। এতিয়া তাৰ ওপৰত ইখন লগাই দিম। সেম প্ৰচেছ কৰি পেলাই গোটেইখিনি এনেকৈ এখন এখন কৰি লগাই পেলাই ফুলপাহ ৰেডি কৰি লওঁ। আৰু এয়া হোৱাইট ফুলপাহ ৰেডি হৈ গ'ল। এখন গোলকৈ এনেকৈ খোলা কাগজ কাটি লৈছোঁ। এইখন এটা চাইডৰ পৰা কেঁচি দি ৰাউণ্ড ৰাউণ্ড কৰি গোটেইখন কাটি যাব লাগিব। কাটি হৈ গ'ল। এতিয়া ইয়াৰ কোণাটো কেঁচি দি কাটি দিম আৰু ৰাউণ্ডখিনি অলপ শেপ দি দিম। এতিয়া এটা কোণাত হাতেদি এনেকৈ ধৰি পকাই যাম আৰু লাষ্টলৈকে এনেকৈ পকাই পেলাই ফল্ড কৰি দিম। তল চাইডে অকণমান আঠা লগাই এনেকৈ বন্ধ ধৰি দিম। ফুলখিনি গোটেইখিনি বনাই ৰেডি হৈ গ'ল। এতিয়া ইয়াত এটা এটা কৰি চাইডেদি লগাই যাম। গোটেইখিনি ফুল লগাই ল'লোঁ আৰু এডাল ৰছী লৈ লৈছোঁ। এইটো লাষ্টত এনেকৈ গাঁঠি দি লৈছোঁ আৰু ৱালত লগাব পৰাকৈ এনেকৈ কোণাত আঠা দি পেলাই লগাই লৈছোঁ। এতিয়া ৰাতিৰ 7 বাজিবৰ হৈছে আৰু চাহটা খাবলৈ আছে। তাকে খাই মেলি লওঁ আৰু পঢ়া শুনাত লাগি যাম বেবীক। তেতিয়াহ'লে আজিৰ যিটো ব্লগ, সেই ব্লগটো মই সামৰা হোৱা নাই। এতিয়া তাকে ব্লগটো সামৰিব লাগিব আৰু আজি আপোনালোকক বহুত কিবা কিবি দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকেও ট্ৰাই কৰিব, নিজে বনাবলৈ চেষ্টা কৰিব। যিহেতু ঘৰত থাকি বিভিন্ন কাম কৰিব পৰা যায় আৰু ডেকৰেটিভ বস্তুবিলাকো নিজে ঘৰতে বনাই লগালে বেছি ভাল লাগে। সেয়েহে আৰু মোৰ ভিডিঅ'বিলাক এনেকৈ চাই থাকিব আৰু ময়ো নতুন নতুন আইডিয়া, নতুন নতুন আইটেম, নতুন নতুন ৰেচিপি লৈ পেলাই আপোনালোকৰ কাষত আহিম। তেতিয়াহ'লে
আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনে পালে আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু কোনোবা যদি মোৰ চেনেলৰ নতুন হয় তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে এতিয়া আহিছোঁ